আজি ৰাঙলু পশ্চিম চেংমৰা প্ৰাথমিক বিদ্যালয়ত সমাজ সেৱক আব্দুল ৰেজিকৰ উদ্যোগত অঞ্চলটোৰ ৩৯গৰাকী উচ্চ আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীক অভিনন্দন জনোৱা হয়। শিক্ষাৰ্থীসকলক শৈক্ষিক উত্তৰণৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰে ৰাঙলু স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি আবু বকৰ ছিদ্দিক, সম্পাদক নুৰ হুছেইন, নৱনিৰ্বাচিত আঞ্চলিক পঞ্চায়ত সদস্য পাৰভিন চুলতানা, সাহিত্য সভাৰ আজীৱন সভ্য ইমদাদুল হুছেইন, বদৰুদ্দিন আহমেদ, নুৰ ইছলাম আৰু শিক্ষক নাছিৰ উদ্দিন উপস্থিত থাকে শৈক্ষিক পৰামৰ্শ আগবঢ়ায়। শিক্ষাৰ্থীসকলক একোখনকৈ প্ৰমাণপত্ৰ, ফুলাম গামোচা আৰু এটাকৈ কলম প্ৰদান কৰা হয়। কঠীয়াতলীৰ পৰা ঘনকান্ত বৰাৰ ৰিপৰ্ট। জয়তে আজি এই হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পাছ যিটো অনুষ্ঠান আপোনালোকে পাতিলে, ইয়াৰ বিষয়ে আপুনি কি ক'ব? নথৈ আজি আনন্দিত মই হৈছোঁ। মানুহখিনি মাতাৰ কাৰণে লগে লগে মানুহ চব উপস্থিত হৈছে, এইটো কাৰণে ভাল লাগিছে। ছাত্ৰ ছাত্ৰীখিনি উপস্থিত হৈছে আৰু আমাৰ এই সমাজসকল যে আহি আমাৰ এই উদ্যোক্তাসকলক যে আনন্দিত কৰিছে, এইটো কাৰণে মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু যাতে অনুষ্ঠান এনেকৈ পাতিলে যাতে চবেই এনেকৈ সহায় সহযোগিতা কৰে, এইটো কাৰণে মই কামনা কৰিম।